Hi friends, আজি আমি আহিছো এটা বহুত ভাল ৰেষ্টুৰেণ্ট যোনটো বহুত নামী ৰেষ্টুৰেণ্ট হয় আৰু অকমান এক্সপেন্সিভ হোটেল হয় যাৰ নাম হয় ফুড ভিলা য'ত ফুড বেকাৰী আছে দেন তাতে তন্দুৰ কৰ্নাৰ আছে আৰু এটা ৰেষ্টুৰেণ্ট সো ইটস ভেৰি কুল দেয়াৰ আৰু বহুত নামী আৰু বহুত ভাল হোটেল বুলি কয় বলক মই এতিয়া আপোনাক ইয়াৰ ভিউ দেখাওঁ আৰু নামটো হয় ইয়াৰ ফুড ভিলা মোৰ মাতত ধ্যান নিদিব বিকজ মোৰ মাতটো আজি ভাঙিলে আৰু তাৰ লগতে কৈছোঁ যে আজি মোৰ মামা আৰু পাপা anniversary হয় মই এটা গিফ্টটো দিছোঁ বাট সৰি মই ক'ব পাহৰি থাকিলোঁ যে মই গিফ্ট মানে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ চ' লেট মি শ্ব' ইউ অ'কে সেইটো তন্দুৰ কৰ্নাৰ হয় আৰু এইটো বেকাৰী হয় আমি বটল পেইণ্টিংছ কৰি থৈছে মোৰ ভাইটিয়ে মাছতে লাগি আছে ইয়াত মাছ কাছ আৰু বেলেগ বেলেগ বহুত টাইপৰ মাছ আছে আমি এইটো সিট বুক কৰিছোঁ সিট পাপা অৰ্ডাৰ কৰি দিলে এণ্ড ইন দিছ অৰ্ডাৰ উই আৰ টেকিং ভেৰি স্পেচিয়েল ফুড চ' লেটছ অৰ্ডাৰ চাৰ থালি দিলে বিৰিয়ানী হায়দৰাবাদী চিকেন বিৰিয়ানী হয় দেন কঢ়াই চিকেন আৰু মাছৰুম কঢ়াই মাছৰুম আৰু সেয়া নান বাটাৰ নান থালি গ্ৰীণ চাটনি পানী টেঙা আছে আৰু আমৰ আচাৰ মই ল'লোঁ চ' লেটছ টেক অল থিংছ লৈছে হায়দৰাবাদী চিকেন বিৰিয়ানী আৰু নান লৈ লওঁ এইখিনি ভাল দিয়া মই পৰিব বিচাৰিছোঁ এইটো মাছৰুম पूरा प्लेट चुচি খালোঁ মাছৰুম वगैरह सब খালোঁ মামাৰ প্লেটতো একোৱে নাই সিৱাই নিম্বুৰ छिलका वगैरह দি আৰু পাপা খাই আছে ভালকৈ এয়া আৰু অকণমান আছিলে আমি পেক কৰি দিম বুলি ভাবিছোঁ বাট আমি খালোঁ আৰু টেষ্টি আছিলে খাবলৈ মাছৰুমখিনি ভাল লাগিলে খাই বিৰিয়ানীখিনিও বেয়া নাছিলে ভাল আছিলে আৰু চিকেনখিনিতো ক'বই নালাগে চিকেনটো বেছিভাগে চিকেন লাভাৰে থাকে ফুড ভিলাটো তেতিয়াহ'লে বহুত ভাল হোটেল আছিলে বাট এক্সপেঞ্চিভ হয় অকণমান পিছে নানখিনি ভাল আছিলে বিকজ এনে নান টান থাকে বাট ইয়াত আমি যোনখিনি পালোঁ সেইখিনি নান বহুত ছফ্ট আছিলে চ' ইট ৱাজ লাভিং ইয়াৰ মানে ইণ্ডিয়ান চাইনিজ ইউৰোপিয়ান গ্ৰীক চব পোৱা যায় লাইক ইউ কেন গেট হিয়ৰ ইয়াত আছিলে এটা ৰাছিয়ান চালাড ইউৰোপিয়ান চালাড গ্ৰীক চালাড ফ্ৰুট চালাড এণ্ড ভেজিটেবল চালাড ইণ্ডিয়ান স্পাইচেছ চালাড আৰু ইণ্ডিয়ান স্পাইচৰ এটা বেলেগ ছেক্টৰ ইউৰোপিয়ানৰ এটা বেলেগ ছেক্টৰ আছে আৰু তাৰ লগতে চাইনিজৰ এটা বেলেগ ছেক্টৰ আছে তাত তুমি চব পাবা আৰু তাৰ লগতে নুডলছো পায় বহুত বাট আমি নুডলছ খোৱা নাই আজি ইণ্ডিয়ান খাইছোঁ বিৰিয়ানী তেনেকৈ দেন মাছৰুমছ বাৰু বহুত বেছি ইণ্ডিয়ানছ নহয় বাট হ'লেও খালোঁ ভাল লাগিলে আৰু ইয়াতে ভাল লাগিলে ইয়াৰ মাহলটো কাফি শান্ত হয় আৰু ভাল লাগিলে আৰু চিৰিয়াছলি পেট তুলতুলীয়া হৈ গ'ল মই বহুত খালোঁ আৰু এনে মামাই ৰাতি নেখায় বাট আজি মামাই খালে ৰাতি এণ্ড সিমানলৈকে আহি গ'ল বুলি কৈছে ইয়াক খালোঁ বহুত বাট जिंदगी जी लो कल होना हो ये तो करने
ফ্ৰেণ্ডছ মই আনবক্সিং কৰোঁতে এটা ভিডিঅ' নকৰিলোঁ বাট এইটো মই এতিয়া ভিডিঅ' কৰিছোঁ মোৰ মামা পাপাক দিয়া গিফ্টটো য'ত লাইটো জ্বলে মামা প্লিজ এইটো লাইটটো হেৰি কৰি দিয়া আমাৰ এই 10 বছৰীয়া ছোৱালীজনীয়ে আজি মাক পাপাকক নিজে দোকানত যায় অচিনাকি জেগাত আমি ইয়ালৈ অহা মাত্ৰ এমাহ হৈছে এনেকুৱা জেগাতে অচিনাকি দোকানলৈ গৈ নিজে কিনি আনিছে মানে 10 বছৰীয়া ছোৱালীজনী তাই নিজৰ হাচতীয়া পইচাৰে কিনি আনিছে একদম চকু পানী ওলাই গ'ল গিফ্টটো দেখি তাই যে ইমান ডাঙৰ হ'ল ভাবিয়ে পোৱা নাছিলোঁ ফ্ৰেণ্ডছ ফাৰ্ষ্ট গিফ্ট সেইটো কাৰণে অকণমান ভালকৈ দিম বুলি ভাবিছিলোঁ পেক কৰি পিনি ধুনীয়াকৈ আনিছিলোঁ আৰু বহুত চিক্ৰেটলি থৈ দিছিলোঁ মই এইটো এজ এ ছাৰপ্ৰাইজ দিম বুলি থেংক ইউ বেটি ৱেলকাম